নতুনকৈ জগা গাহৰি পোৱালিখিনি আইৰণৰ বেজীটো দি দিওঁ। ফাৰ্ষ্টটো এইটো আপোনাৰ 4 দিনত 4 দিনৰ দিনাখন দিব নোৱাৰিলোঁ, বতৰটো ভাল নাছিলে কাৰণে আজি 5 দিনৰ দিনাখন দিম। ছাৰ আহিলে, তাৰপিছত ছাৰ বেজীটো এতিয়া বেজীটো দি দিওঁ, মিলাই কৰি ছাৰে ধুনীয়াকৈ লৈ লৈছে। আপোনালোকক বেজীটো কেনেকৈ দিয়ে দেখাইছোঁ, তাকে অলপ আপোনালোকে চাওক ভিডিঅ'টো। এইটো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বেজীটো এটা এটাকৈ ধৰি ধুনীয়াকৈ দি আছোঁ। 1 ml per piglet. পাৰ পিগলেট 1 ml ন? হয়। Same kind size কৰি দিব পাৰিবা। বাবু ইয়াত দেখা, ইয়াত ধুনীয়াকৈ এটা এটাকৈ ভৰাই দিওঁ। হেৰি এটা হ'ল নহয় এতিয়া। আইৰণৰ বেজী ধুনীয়াকৈ এটা এটা পোৱালি ধৰি ধৰি পোৱালিকেইটাত বেজীকেইটা দি আছোঁ। মাকৰ ওচৰৰ পৰা আনি মাকে বহুত দিগদাৰী কৰে, হ'লেও আনি পেলাই ধুনীয়াকৈ দি আছোঁ। আইৰণৰ বেজীটো খুব এটা প্ৰয়োজনীয় বস্তু। আইৰণৰ বেজীটো লোকেল গাহৰি যদি আপুনি মাটিত থাকে, তেতিয়া মাটি খুচকি থাকিলে তেতিয়া আইৰণৰ বেজীটো নিদিলেও হ'ল, তেতিয়া মানে আইৰণটো তাত পাই যায়। যদি এনেকৈ পকাত মজিয়াখন যদি পকাৰ হয়, পকাত মানে তেতিয়া আইৰণটো নাপায় ভালদৰে। সেই গতিকে আইৰণৰ বেজীটো দিবলগীয়া মানে প্ৰয়োজনটো এইটোৱে। আইৰণৰ বেজীটো আপুনি 4-5 দিনৰ দিনাখন দিব পাৰে। নেক্সট আকৌ আৰু 5 দিনৰ পিছত আইৰণৰ বেজীটো টোটেল 2টা দিব লাগে। আইৰণৰ বেজীটো মোৰ ফাৰ্ষ্টটো আচলতে মোৰ 6 নম্বৰ দিনাখনে আজি দিয়া হ'ল। 5 নম্বৰ বৰষুণ কাৰণে যথেষ্ট বৰষুণ, বহুত অসুবিধা হ'ল। বৰষুণৰ কাৰণে পোৱালিকেইটা যিমানটো মানে গুৰুত্ব হ'ব লাগে তিমানখিনি নহ'লো, হেল্ডি নাই হোৱা পোৱালিকেইটা। হ'লেও একো নাই, এতিয়া আইৰণৰ বেজীটো পাই যাব। এতিয়া ধুনীয়াকৈ পোৱালিকেইটা হেল্ডি হৈ যাব বাৰুতে। পোৱালিকেইটাক ধুনীয়াকৈ ধৰি পেলাই দি আছোঁ। বহুত উৎপাত কৰে। মাকজনী যদি বহুত সংসাৰী হয়, মানে বহুত যদি খঙাল হয়, তেতিয়া মাকৰ ওচৰৰ পৰা পোৱালি আনি পেলাই বেজীটো দিয়াটো বহুত কঠিন হয়। কিন্তু এতিয়া মাক ইমান খঙাল নহয়, সেই গতিকে ধুনীয়াকৈ এটা এটা ধৰি পিনে দি থাকিব পাৰিছোঁ।
এই কিট বক্সটো এই বস্তুটো প্ৰয়োজন মানে এই কামখিনিৰ কাৰণে এই বস্তুটো প্ৰয়োজন। এই বস্তুটো নবনালে ইয়াততো এতিয়া ৰাখিব পৰা নগ'ল হয়। এই বস্তুটো বনালোঁ কাৰণে এতিয়া ধুনীয়াকৈ তাত ৰাখিব পৰা গৈছে। ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। বেজি ধুনীয়াকৈ দি আছোঁ এটা দুটাকৈ, চাই থাকক। ধুনীয়াকৈ দি আছোঁ। দিয়া হৈছেগৈ আৰু বেছি নাই, হৈছেগৈ এটা দুটাকৈ দি আছোঁ পোৱালি। এটা দুটাকৈ দি পেলাই ইয়াত থৈ আছোঁ, নহ'লে আকৌ ইয়াতে পৰা ওলাই গ'লে ইফালে অমিল হৈ যাব। লাষ্ট আৰু এটা আছে আৰু এইটো দিলে বাচিছোঁ আৰু হৈছেগৈ। সিহঁতৰ দাঁতটো কাটা নহ'ল, দাঁতটো মানে ওচৰত তেতিয়া সেইটো সময়ত নেইল কাটাৰটো নাছিলে, দাঁতটো কাটা নহ'ল। কিন্তু দাঁতটো আচলতে কাটি দিব লাগে, দাঁতটো কাটি নিদিলে প্ৰথমৰ যোনকেইটা দাঁত এতিয়া দুটা বহুতখিনি ধাৰ থাকে, নহ'লে এতিয়া একো প্ৰব্লেম নাই। ডাঙৰ হ'লে সেই দাঁতকেইটা বহুত অসুবিধা কৰে। ভিডিঅ'টো কি বনালোঁ কি নাই নাজানো, আপোনালোকে শেষলৈকে যোনে চালে